মতবাক্য কৰিছে যে আজি এই মাৰ্চ পাছত যিসকলে বেণ্ড বজাইছে তেখেত হৈছে আমাৰ কৃষ্ণজ্যোতি হাইস্কুলৰ বেণ্ডৰ দল। আমি তেখেতসকলৰ বাবে আপোনালোকৰ পৰা এটি জোৰেৰে হাত চাপৰি বিচাৰিছোঁ। এয়া কৃষ্ণজ্যোতি হাইস্কুলৰ বেণ্ডৰ দল। আমি তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আছে ডাক্তৰ ভাৰত কুমাৰ ফুকন, মহকুমা স্বাস্থ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া বোকাখাট। আমি তেখেতক আদৰণি জনাইছোঁ। কাপটো লৈ জিকা কৰি বাছ ঘূৰি দে হৈ যাব গৈ থাক নাই সি মাৰিব
আটাইকেইগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু উষা গোহাঁই বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জেভলিন থ্ৰ 60 বছৰ ঊৰ্ধৰ পুৰুষৰ আপোনালোক তিনিগৰাকীক আমি বিজয় স্তম্ভত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰাজেন গগৈ শিৱসাগৰ, মুকুন্দ বসুমতাৰী গোৱালপাৰা, ভৱেন মুছাহাৰী চিৰাং। এই পুৰস্কাৰ প্ৰদান কৰিব দেৱানন্দ বৰা চিকিৎসক সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অসম চৰকাৰ।